মুকলি হৈছে বৃহৎ সংখ্যক চৰকাৰী চাকৰিৰ পদ। আসাম ৰাইফলছত খালী হৈছে 1484টা পদ। ট্ৰেডছমেন, টেকনিচিয়ান, ৰাইফলমেন, ৰাইফল ওয়েমেন আৰু ক্ৰীড়া কোটাৰ বাবে অনুষ্ঠিত হ'ব এই নিযুক্তি প্ৰক্ৰিয়া। গ্ৰুপ বি আৰু চি পদৰ বাবে 1 ছেপ্টেম্বৰত হ'ব এই নিযুক্তি প্ৰক্ৰিয়া। আসাম ৰাইফল ট্ৰেডছমেন নিযুক্তিৰ বাবে আবেদনৰ অন্তিম তাৰিখ ঘোষণা কৰা হ'ব। ক্ৰীড়া কোটাৰ বাবে আবেদনৰ অন্তিম তাৰিখ 30 এপ্ৰিল। ব্ৰিজ এণ্ড ৰোডত 17টা পদ, কেৰাণীত 287টা পদ, ধৰ্মীয় শিক্ষকৰ বাবে 9টা পদ, ৰেডিঅ' অপাৰেটৰ আৰু লাইনত 729টা পদ, ৰেডিঅ' মেকানিকক 72টা পদ আৰু আৰ্মাৰত 48টা পদ আছে। পৰীক্ষাগাৰ সহায়ক 13টা পদ, নাৰ্ছিং সহায়ক 100টা পদ, পশু চিকিৎসা কেন্দ্ৰ সহায়ক 10টা পদ, আই পেৰামেডিকেলত 15টা পদ, ৱাছাৰমেনত 40টা পদ। ক্ৰীড়া কোটাৰ ক্ষেত্ৰত ৰাইফলমেন, ৰাইফল উইমেন, সাধাৰণ কৰ্তব্যত 104টা পদ খালী হৈছে। এই পদসমূহৰ বাবে প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব। ৰাইফলমেন পদৰ বাবে সাধাৰণ শ্ৰেণী আৰু OBCৰ আবেদন মাচুল 100 টকা। ৰাইফলমেন পদৰ বাবে সাধাৰণ শ্ৰেণী আৰু OBCৰ আবেদন মাচুল 100 টকা। SC, ST আৰু মহিলা প্ৰাৰ্থীয়ে কোনো মাচুল দিব নালাগে। ট্ৰেডছমেন গ্ৰুপ বি পদৰ বাবে মাচুল 200 টকা। ট্ৰেডছমেনৰ গ্ৰুপ চি পদৰ বাবে মাচুল 100 টকা। অধিক তথ্যৰ বাবে assamrifles.gov.in ত চাব পাৰিব। তদুপৰি 0364258518, 0364258519, 8258923003 এই তিনিওটা ফোন নম্বৰতো যোগাযোগ কৰিব পাৰিব। চাকৰি প্ৰত্যাশীৰ বাবে ভাল খবৰ। মুকলি হৈছে বৃহৎ সংখ্যক চৰকাৰী চাকৰিৰ পদ। দৰ্শকসকল জনাই আছো এই মুহূৰ্তৰ খুবেই গুৰুত্বপূৰ্ণ খবৰটো। অসম ৰাইফলছত মুকলি হৈছে বৃহৎ সংখ্যক চৰকাৰী চাকৰিৰ পদ। কি পদত নিযুক্তি হ'ব আমি জনাই আছো সবিশেষ। অসম ৰাইফলছত খালী হৈছে 1484টা পদ। আসাম ৰাইফলছত ট্ৰেডছমেন, টেকনিচিয়ান, ৰাইফলমেন, ৰাইফল উইমেন আৰু ক্ৰীড়া কোটাৰ বাবে অনুষ্ঠিত হ'ব এই নিযুক্তি প্ৰক্ৰিয়া। গ্ৰুপ বি আৰু গ্ৰুপ চি পদৰ বাবে 1 ছেপ্টেম্বৰত হ'ব এই নিযুক্তি প্ৰক্ৰিয়া। অসম ৰাইফল ট্ৰেডছমেন নিযুক্তিৰ বাবে আবেদনৰ অন্তিম তাৰিখ ঘোষণা কৰা হ'ব। ক্ৰীড়া কোটাৰ বাবে আবেদনৰ অন্তিম তাৰিখ 30 এপ্ৰিল।